হেল্ল' এভৰিৱান, আজি বনাইছোঁ কচু দিয়া বইল গাহৰিৰ মাংস। তাৰ কাৰণে অলপ গাহৰিৰ মাংস লৈছোঁ আৰু এখন কেৰাহীত পানী দি অলপ মাংসখিনি বইল কৰি ল'ম। এয়া মোৰ মাংস বইল ৰেডি। তাৰ পৰা পানীখিনি আঁতৰাই লৈছোঁ এনেকৈ। তাত লৈছোঁ মই বিলাহী, আদা, নহৰু পেষ্ট, জলকীয়া, পিঁয়াজ আৰু লগতে কচু ব্যৱহাৰ কৰিছোঁ। এতিয়া মই ইয়াত কোনো কেৰাহীখনত তেল ব্যৱহাৰ নকৰোঁ। তেল ব্যৱহাৰ নকৰাকৈ মই আজি মাংসখিনি বনাইছোঁ। আৰু ইয়াত দিছোঁ আলু দি এনেকৈ লৰাই দিছোঁ। তাৰপিছত ইয়াত দিছোঁ বিলাহী দিলে কালাৰটো দেখি ভাল হয়, খাবলৈও টেষ্ট হয়। আৰু পিঁয়াজ দিছোঁ, সৰু জলকীয়া যিটো আমাৰ ঘৰুৱা কণ জলকীয়া কয় সেয়া ব্যৱহাৰ কৰিছোঁ। লগতে আদা নহৰু পেষ্টখিনি দি এনেকৈ মাংসখিনি লৰাই আছোঁ। হালধি দিছোঁ, এয়া নিমখ। তাৰপিছত কচুখিনি দি মই এতিয়া তাক লৰাই থাকিম। আৰু বেলেগ মই মছলা ব্যৱহাৰ কৰা নাই। তাৰ কাৰণে মই ৰেড চিলি অকণমান ব্যৱহাৰ কৰিছোঁ, গৰম মছলা অলপ ব্যৱহাৰ কৰিছোঁ, কিন্তু মিট মছলা মই ব্যৱহাৰ কৰা নাই। এয়া মাংসখিনি অলপ সিজোঁতে পানী দি আকৌ তাক লৰাই দিছোঁ। যেতিয়া মাংসখিনি উতলিব, অলৰেডি হৈ গ'ল, কেনেকুৱা লাগিছে গাইজ জনাব। কচু আৰু গাহৰি যেনেকৈ কয় নহয় আমাৰ মাছৰ তেলে মাছ ভাজে, তেনেকুৱা আজি গাহৰি তেলে গাহৰি মাংস বনাইছিলোঁ।